নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল লাৰ্ণ এণ্ড টিচ। আপোনালোকৰ চাগে ভালদৰে ভিডিঅ' এডিটিং কৰিব মন যায় কিন্তু কৰিব নোৱাৰে কাৰণ ভাল ভিডিঅ' এডিটিং ছফ্টৱেৰ পোৱা নাযায় আৰু যিবিলাক ভাল হয় সেইবিলাক পেইড হয়। সেইকাৰণে মই আজি আপোনালোকৰ কাৰণে এনেকুৱা এটা ভিডিঅ' এডিটিং ছফ্টৱেৰৰ বিষয়ে ক'ম যিটো কমপ্লিটলি ফ্ৰী হয়, য'ত আপোনালোকে প্ৰফেশ্যনেলৰ নিচিনা ভিডিঅ' এডিটিং কৰিব পাৰিব। ঠিক আছে, আৰু এই ভিডিঅ'ৰ যিটো এডিটিং হয় এই এডিটিং ছফ্টৱেৰটোৰ নাম হ'ল হিটফিল্ম এক্সপ্ৰেছ। আৰু যিটো ডাউনলোড কৰিবৰ কাৰণে আপুনি যাব লাগিব গুগলত, গৈ কিনে আপুনি ইয়াতে হিটফিল্ম এক্সপ্ৰেছ ডাউনলোড বুলি ইয়াতে আপুনি চাৰ্চ কৰিব। কৰাৰ পিছত যিটো প্ৰথম লিংক হয় তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ যিটো হিটফিল্ম এক্সপ্ৰেছৰ অফিচিয়েল পেজ হয় এই পেজটো আপোনাৰ ইয়াতে খুলিব। খোলাৰ পিছত আপুনি ইয়াতে ডাউনলোড ফৰ ফ্ৰী বুলি যে আছে যে ইয়াতে আপুনি ক্লিক কৰি দিয়ক। ঠিক আছে, ইয়াতে আছে, ইয়াতে আৰু এখন খেল আছে যিটো মানে সহজতে বুজাটো অলপ টান হয়। ঠিক আছে, ইয়াতে আপোনাৰ $19 বুলি লিখা আছে। এই যিটো $19 আছে এইটো আপুনি 0 কৰি দিব লাগিব, নহ'লে আপুনি এইটো পে'মেণ্টটো তাতে পে' কৰিব লাগিব যেতিয়া আপুনি ডাউনলোডৰ অপশ্যনত যাব। তো ইয়াতে আপুনি 0, 4টা দিয়ে, 5টা দিয়ে, যিমান দিয়ে আপোনাৰ মন দিয়ক। ঠিক আছে, কাৰণ ভাল এটা ছফ্টৱেৰ হয় য'ত আপুনি প্ৰফেশ্যনেলৰ নিচিনা ভিডিঅ' এডিটিং কৰিব পাৰিব। ঠিক আছে, তাৰপিছত আপোনাৰ আহি যাব এই পেজটো। ইয়াতে আপুনি আপোনাৰ ডিটেইলছখিনি দিব লাগিব, যেনেকৈ ইয়াতে আপোনাৰ নাম দিব লাগিব। নাম দিয়াৰ পিছত ইয়াতে এইটো কাণ্ট্ৰি, তাৰপিছত এইটো আপোনাৰ ইমেইলটো আপুনি এনেকৈ দিলে, যিটো আপোনাৰ প্ৰপাৰ ইমেইল য'ত আপোনাৰ মেইল আহে। ঠিক আছে, মেইল অহা ইমেইলটো আপুনি দিব। আৰু এইটো যিটো ছফ্টৱেৰ হয় এইটো আপোনাৰ ফোনৰ কাৰণে নহয়, এইটো আপোনাৰ পিচিৰ কাৰণে হয়। তো ইয়াতে আপুনি আপোনাৰ মেইল আইডিটো দি দিব। দিয়াৰ পিছত ইয়াতে আপুনি পাছৱৰ্ড দিব, পাছৱৰ্ড ব্লা ব্লা কিবা এটা দিব। তাৰপিছত ইয়াতে আপোনাৰ এজ যিমান হয় এজটো আপুনি আপোনাৰ চিলেক্ট কৰিব। ঠিক আছে, 18 হ'লে 18, 1 হ'লে 1, 5 বছৰ হ'লে 5 বছৰ দিব। য়েছ, আই লাভ ফ্ৰী ষ্টাফ। অবভিয়াছলি সকলোৱে ফ্ৰী ষ্টাফ ভাল পায়, যদি ফ্ৰীতে যদি মই ভাল বস্তু এটা পাই আছোঁ তেনেহ'লে অবভিয়াছলি মই ভাল পাম। তো এইটো য়েছ হ'ব। ঠিক আছে, চেণ্ড মি দ্য এক্সপ্ৰেছ ডাউনলোড। তাৰপিছত আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যেতিয়া আপুনি ইয়াতে ক্লিক কৰিব আপুনি তাৰপিছত আপোনাৰ মেইলত যাব। ঠিক আছে, মেইলত যোৱাৰ পিছত মেইলত আপোনাৰ যিটো ডাউনলোড লিংক হয় সেইটো আহি যাব। এবাৰ ৰিফ্ৰেছ মাৰক, এইটো অহা নাই, এইটো চাওক। লিংকটোত ক্লিক কৰিব, কৰাৰ পিছত এইটো আহি গৈছে। ঠিক আছে, তাৰপিছত আপুনি ইয়াতে ক্লিক কৰিব গেট ইয়'ৰ এক্সপ্ৰেছ ইনষ্টলাৰ। তো এইটো অলপ ঘূৰি আছে, নেটটো শ্ল' আছে নে কি আছে নাজানো, জিঅ' অৱস্থা বেয়া। তাৰপিছত আপুনি ইয়াতে পাই যোৱাৰ পিছত যদি আপোনাৰ মেক হয়, যদি আপুনি আপেল ইউজ কৰে তেনেহ'লে এইটো দিব মেক, আৰু যদি উইণ্ড'জ হয় উইণ্ড'জ ক্লিক কৰিব। এইটো ক্লিক কৰাৰ লগে লগে আপোনাৰ লগালগ ডাউনলোড ষ্টাৰ্ট হৈ যাব। ঠিক আছে, যিহেতু মই অলৰেডি ডাউনলোড কৰাই আছে তো মই ইয়াতে আকৌ মোৰ ডাউনলোডছত যাম, গৈ কিনে এইটো যিটো হয় এইটোৱে হয় আপোনাৰ হিটফিল্ম এক্সপ্ৰেছ। তো ইয়াতে মই ক্লিক কৰিম। ঠিক আছে, যিহেতু এইটো ইনষ্টল কৰিব লাগিব, তো ইনষ্টলখিনি কেনেকৈ হয় কেনেকৈ কৰে এইখিনিলৈকে মই আপোনাক জনাই দি আছোঁ। ঠিক আছে, তো এইটো আহি গৈছে আপোনাৰ ডাউনলোডৰ যিটো পেজটো হয়, ইনষ্টলেশ্যনৰ যিটো পেজ হয় সেইটো আহি গৈছে। তো ইয়াতে আমি ৰানত ক্লিক কৰিম। তো এইটো প্ৰিপেয়াৰিংটো ইনষ্টল হৈ আছে। তো ইনষ্টল হওঁতে অলপ টাইম লাগিব। তো এইখিনি সময় মই ফাৰ্ষ্ট অলপ তাতে মই কিবা কিবি কৈ দিওঁ। তো এইটো ইনষ্টল যেতিয়া হৈ যাব তো এইটো ইনষ্টলেশ্যনটো মই এইটো ভিডিঅ'ত মই ইনষ্টলেশ্যনটোলৈকে আপোনালোকক দেখাম। ইয়াৰ পিছত মই নেক্সট ভিডিঅ' এটা আপোনালোকৰ এই যিটো ছফ্টৱেৰ হয় ফ্ৰী ছফ্টৱেৰ, এই ছফ্টৱেৰটো কেনেকৈ ইউজ কৰিব পাৰিব, ইয়াত কি ফিচাৰ্ছ আছে, গোটেইখিনি মই মোৰ যিটো নেক্সট ভিডিঅ' হ'ব ন সেইটোত মই আপোনাক জনাই দিম বা বুজাই দিম, কেনেকৈ কৰিব লাগে গোটেইখিনি মই শিকাই দিম। ঠিক আছে, মানে ময়ো ইমানখিনিলৈকে নাজানো, মই যিখিনি বেছিক নলেজ মোৰ এই ভিডিঅ' এডিটিং ছফ্টৱেৰটোৰ ওপৰত আছে সেইখিনি মই আপোনালোকক জনাম, ভালকৈ জনাই দিম। যিখিনি যদি আপুনি বেছিক নলেজ মানে যিখিনি আপোনাৰ কি বুলি কয়, যিখিনি আপোনাৰ ফাৰ্ষ্ট ষ্টেপ বুলি কয়, এইখিনি যদি জানে বাকীখিনি আপুনি নিজে ট্ৰাই কৰি চেষ্টা কৰি বাকীখিনি শিকিব। কাৰণ কিয় ময়ো ইমানো এক্সপাৰ্ট নহয় এই ভিডিঅ' এডিটিং ছফ্টৱেৰটো, কিন্তু মই জানাত এইটো মানে আপুনি প্ৰফেশ্যনেলৰ নিচিনা এই ভিডিঅ' এডিটিং ছফ্টৱেৰটোত আপুনি এডিট কৰিব পাৰিব। ঠিক আছে, এইটো নেক্সট। তাৰপিছত আপুনি ইয়াতে আই একচেপ্ট দ্য টাৰ্ম এণ্ড লাইচেঞ্চ এগ্ৰিমেণ্ট। ঠিক আছে, এইটো আপুনি ক্লিক কৰিলে অ'কে। তো ইয়াতে আহি গ'ল ইনষ্টলাৰ দ্য মষ্ট কমন প্ৰগ্ৰেম ফিচাৰ্ছ ৰিকমেণ্ডেড টু মষ্ট ইউজাৰ্ছ। ঠিক আছে, আপোনাক কি লাগিব, কমপ্লিট গোটেই লাগিব নে কাষ্টম লাগিব নে টিপিকেল লাগিব। যদি আপুনি কমপ্লিট কয় তেনেহ'লে অল প্ৰগ্ৰেম ফিচাৰ্ছ মানে যিমান আছে গোটেইখিনি আপোনাৰ লাগিব, য'ৰ কাৰণে আপোনাৰ যিটো পিচি হয় পিচিটোত আপোনাৰ ডিস্কৰ আপোনাৰ স্পেচটো বেছিকৈ লাগিব। ঠিক আছে, তো কমপ্লিট নকৰাই ভাল। মোৰ পিচিটোত ইমান স্পেচ নাই, 1 GB হয়তো পুৰণা হয় ন লেপটপটো, তো অলপ প্ৰব্লেম হয়। তো মই টিপিকেল কৰি ল'ম। ঠিক আছে, আপুনি নিজৰ হিচাপত নিজৰ কাৰণে কৰি ল'ব। ঠিক আছে, তাৰপিছত এইটো আমি ইনষ্টলত যাম, ইনষ্টল ক্লিক কৰিম। তো এইটো ইনষ্টলিং হৈ আছে, আৰু ইনষ্টলিং হওঁতে অলপ সময় লাগিব। ইনষ্টলিং হোৱাৰ পিছত মই দেখাই দিম এইটো কেনেকুৱা হয়, গোটেইটো ছফ্টৱেৰটোৰ বিষয়ে অলপ মই কৈ দিম। তো এইটো ইনষ্টল হৈ গ'ল, আৰু ইনষ্টল হৈ যোৱাৰ পিছত এইটো এনেকৈ আহিব, কমপ্লিট দ্য হিটফিল্ম এক্সপ্ৰেছ ছেটআপ উইজাৰ্ড। ঠিক আছে, তো গোটেইখিনি হৈ যাব। তো আপুনি ইয়াতে তাৰপিছত ফিনিছ কৰি দিব।
ফিনিশ কৰাৰ পিছত এইটো ইনষ্টলেশ্যন হৈ যাব আৰু ইনষ্টলেশ্যন হৈ যোৱাৰ পিছত মই এতিয়া আপোনাক ছফ্টৱেৰটো অ'পেন কৰি দেখাই আছোঁ ছফ্টৱেৰটো কেনেকুৱা হ'ব। তো ইয়াতে ছফ্টৱেৰটো ডাউনলোড হৈ গৈছে। তো আমি ইয়াতে ডাউনলোড হোৱা ছফ্টৱেৰটো আমি ইনষ্টল যিহেতু কৰিলোঁ, কৰাৰ পিছত এইটো ইয়াতে হিট ফিল্ম এক্সপ্ৰেছ ইয়াতে আহি গৈছে, ঠিক আছে। এইটো মই এতিয়া অ'পেন কৰিম। তো ইয়াতে আপোনাৰ হিট ফিল্ম এক্সপ্ৰেছ যিটো হয় এইটো ছফ্টৱেৰটো এইটো অ'পেন হৈ গৈছে, ঠিক আছে। ইয়াতে আমি তাৰপিছত যেতিয়া আপুনি কিবা নতুন প্ৰজেক্ট আপুনি এডিট কৰিব বিচাৰে তো আপুনি ইয়াতে নিউত ক্লিক কৰিব লাগিব, ঠিক আছে। নিউত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ এনেকৈ আহি যাব। এইখিনি কি হয় মই নেক্সট ভিডিঅ'ত গোটেইখিনি বস্তু আপোনাক বুজাই দিম। এতিয়া জাষ্ট মই ছফ্টৱেৰটো জাষ্ট আপোনাক এটা লুকছ এটা দেখাই দি আছোঁ ছফ্টৱেৰটো কেনেকুৱা হয়, ঠিক আছে। আৰু মই আপোনাক জাষ্ট কৈছোঁ এইটো এটা বেষ্ট ভিডিঅ' এডিটিং ছফ্টৱেৰ হয়। যদি আপুনি যদি শিকিব বিচাৰে ন, এইটোত বহুত কোডছ আপুনি কৰিব পাৰিব। তো এইটোৱে হয় আপোনাৰ হিট ফিল্ম যিটো এক্সপ্ৰেছ ছফ্টৱেৰ হয় এইটোৱে হয়। বাকী যিখিনি হয় এইটো কেনেকৈ ইউজ কৰিব লাগে, কি কৰিব লাগে, গোটেইখিনি মই আপোনাক নেক্সট ভিডিঅ'ত গোটেইখিনি বস্তু জনাই দিম, ঠিক আছে। আশা কৰোঁ আপুনি মোৰ ভিডিঅ'টো ভাল পালে, কিবা জানিব পাৰিলে বা শিকিব পাৰিলে। যদি জানিব পাৰিলে তেনে বেলেগকো শিকাওক। ৰ'ব, তাৰ আগতে আপুনি যদি মোৰ ভিডিঅ' চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।